খুব সহজ পদ্ধতিৰে বনাব পৰাকৈ আপোনালোকৰ বাবে লৈ আহিছোঁ গৰৈ মাছৰ আঞ্জা। আপোনালোকৰ যদি মোৰ সহজ পদ্ধতিৰ ৰেচিপিসমূহ চাই ভাল লাগে তেনেহ'লে মোৰ চেনেলটো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গৰৈ মাছৰ আঞ্জাৰ বাবে মই গৰৈ মাছ লৈছোঁ প্ৰায় আধা কেজি। মাছখিনি আপোনালোকে ভালদৰে চফা কৰি ল'ব। দেখিছেই মই গৰৈ মাছৰ মূৰটোহঁত কেনেদৰে কাটি লৈছোঁ। গৰৈ মাছখিনি ভালদৰে ধুই লোৱাৰ পাছত আপোনালোকে তাত নিমখ, হালধি আৰু অলপমান নেমু দি পিনি ভালদৰে মাছখিনিত সানি ল'ব। নেমু দিয়াৰ মূল কাৰণটো হৈছে নেমু দিলে মাছখিনি তেলত লাগি নধৰে। তাৰ পিছতে আমি ল'ম পিঁয়াজ, ৰচুন, কেঁচা জলকীয়া দুটামান আৰু এটা মিডিয়াম চাইজৰ বিলাহী। এই আটাইখিনি মিক্সিত ভালদৰে পিহি ল'ব। এটা কথা মনত ৰাখিব, ইয়াত মই অলপো আদা ব্যৱহাৰ কৰা নাই। মাছখিনি ফ্ৰাই হোৱাৰ পাছতে আমি এইখিনি তেলতে দুটামান জিৰা আৰু এখিলা তেজপাত দি দিম। ইয়াৰ পিছতে আমি যিখিনি বিলাহী, ৰচুন আৰু জলকীয়াৰ পেষ্ট বনাই ৰাখিছিলোঁ সেইখিনি আমি তেলত দি দিম। গেছটো একেবাৰে ল' ফ্লেমত ৰাখিব। এতিয়া আমি ইয়াত দিম আধা চামুচ হালধি পাউডাৰ, আৰু আধা চামুচ ধনিয়া পাউডাৰ। ইয়াৰ পিছতে আমি এজনী এজনীকৈ গৰৈ মাছ দি দিম। মাছখিনি দি দিয়াৰ পাছত আপোনালোকে লগালগ মাছখিনি লৰাই নিদিব আৰু ইয়াৰ ওপৰত লাহেকৈ আপোনালোকে গৰম পানী অলপমান ঢালি দিব। ইয়াৰ পিছতে আপোনালোকে দিব কাশ্মীৰী ৰেড চিলি পাউডাৰ আধা চামুচ আৰু গেছৰ ফ্লেমটো হাই কৰি দিব। লগতে দিব সোৱাদ অনুসাৰে নিমখ। আঞ্জাখিনিত ভালদৰে উতল অহাৰ পাছত আমি ইয়াত দি দিম ফিছ মছলা আধা চামুচ। এতিয়া আমি ইয়াত দিম দুখিলা আদা পাত। গৰৈ মাছত যদি আদাৰ পাত দিয়া হয় তেনেহ'লে তাৰ সোৱাদটো খুব ধুনীয়া হয় আৰু গোন্ধটো খুব ধুনীয়া ওলায়। সেয়েহে আমি প্ৰথমে আদা ইউজ কৰা নাছিলোঁ। এয়া আপোনালোকে দেখিছেই মোৰ আঞ্জাখিনি খুব ধুনীয়াকৈ ৰেডি হৈ গৈছে।